গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰটো জানি আপোনালোকে কেনেকুৱা। তথাপি আগতকৈ মানে বহুতখিনি আৰাম পাইছোঁ আৰু আজিৰ পৰা হ'ব 3 দিন আৰু আজি লাষ্ট কবিৰাজৰ ঘৰত যোৱা। আজি ঝাৰি দিব আৰু অকণমান আজি অলপমান ব্লেক নিয়ম আছে, কিবা কিবি কৰিব লাগিব, ৰাস্তাত গা চা ধুব লাগিব। চ' এতিয়া আমি মা আৰু মই যাম আৰু আজি কেনেকৈ ঝাৰি দিয়ে নিদিয়ে, কি কৰে নকৰে, আজি সকলোখিনি আপোনালোকক দেখুৱাম। তো বলক তেনেহ'লে এতিয়া আমি যাওঁ আৰু সোনকালে ঝাৰি লৈ আহিব লাগে, কাৰণ এইটো কাম মানে সোনকালে কৰিব লাগে, মানে সূৰ্য উঠাৰ আগতে কৰিব লাগে, ঝাৰি ল'ব লাগে। সূৰ্য উঠিলে আৰু নহয় এইটো তেনেকুৱা। তো আছে আৰু বহুত নিয়ম আছে। আজি মানে 3 দিন ঝাৰিব লাগে আৰু লাষ্টৰ দিনাখন মানে ৰাস্তাত আহি গা পা ধুব লাগে। মানে বহুতখিনি নিয়ম আছে, সকলোখিনি দেখুৱাম আজি আপোনালোকক। তো তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব। তেনেহ'লে বলক আমি এতিয়া যাওঁ। আজি কাকোটো নাই, তো আজি মায়ে এই পাতটো আনিবলৈ লৈছে। এইটো বা কি পাত কয় কওকচোন আপোনালোকে, কোনোবাই চিনি পায় নেকি? তো মায়ে পাতটো ছিঙি আছে, এতিয়া আমি যাম। দৌড়াও, রেডি 1 2 3 দৌড়াও। তুমি স্টার্ট করলে আমি স্টার্ট করি না। স্যার ভাই খানে খান আৰু চাৰিওফালে পৰিৱেশটো চাওক ফ্ৰেণ্ডছ, কিমান ধুনীয়া। চাৰিওফালে সেউজীয়া আৰু ৰাতিপুৱা উঠি যদি এনেকুৱা সেউজীয়া পৰিৱেশ দেখা যায়, কাৰণেও মনটো ভাল নালাগে কওকচোন। সঁচাকৈ কৈছোঁ, এই 3 দিন আহি ন এইখিনি ঠাইত আহি কিবা এটা বেলেগ ধৰণৰ শান্তি পাইছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। তো গাইজ, এতিয়া নিয়মটো পালন কৰিব লাগিব। কবিৰাজৰ ঘৰৰ পৰা আহিলোঁ, এতিয়া মানে নিয়মটো যিটো আছে মানে তিনিআলিৰ ৰাস্তাত মানে সোণ ৰূপা, তাৰপিছত কেঁচা গাখীৰ আৰু কিবা কিবি মিহলাই মানে তিনিআলিত গা ধুই আহিব লাগে। তো জাষ্ট অকল মানে নিয়মটোৱে জাষ্ট পালন কৰিব লাগিব আৰু ঘৰত আহিতো ভালকৈ ফ্ৰেছ কৰি যাওঁ, কাৰণ ৰাস্তাটো গা ধুব নোৱাৰোঁ ন। তো অকল নিয়মটো পালন কৰিব লাগিব। তো বলক নিয়মটো পালন কৰি লওঁ। আৰু ইয়াৰ পানীও ৰেডি হৈ গৈছে, ইয়াত আছে পানীখিনি, ফুল আছে, তুলসী পাত আছে। তো এতিয়া আমি গা ধুই আহোঁ বলক। কোন পাহে পেলাইছিস? চ' গাইজ, দূৰত নাযাওঁ, কাৰণ আমাৰ ইয়াৰ ঘৰৰ পৰা ওলাই মানে তিনিআলি আছে এটা, তো ইয়াতে ঢালি আহিম, দূৰত নাযাওঁ আৰু। তো এইটোও তিনিআলি হয়, এইপিনে এটা গৈছে আৰু এইপিনে আমাৰ ঘৰৰ ফালে গৈছে আৰু এইপিনে এটা। তো বেছি দূৰত যাব নালাগিল, ইয়াতে যিহেতু তিনিআলি আছে, তো ভাবিছোঁ ইয়াতে নিয়মটো পালন কৰি যাওঁ আৰু। মই গা পানীটো আহিলোঁ আৰু চাওক, আগতকৈ কিন্তু মই বহুত বেটাৰ পাইছোঁ।
কাৰণ ফাৰ্ষ্ট যেনেকুৱা আছিলে ন মানে অৱস্থা বহুত বেয়া আছিলে আৰু মই মানে ফাৰ্ষ্টতে এইটো ধৰিব পৰা নাই যে মানে মই বোলে নহয় এইটো মইতো নাজানো তো মায়েহঁতে ভালকৈ গম পাব কিন্তু মায়ে ধৰিব পৰা নাই যে একচুৱেলি এইটো কি আৰু এইবিলাকত না কি হয় মানে মানে নিয়ম নীতি অকণমান ভালকৈ মানি চলিব লাগে তো ফাৰ্ষ্টে মানে এলাৰ্জি টাইপৰ তেনেকুৱাকৈ কিবা ভাবিছিলোঁ আৰু সেইকাৰণে দেউতাই মানে মেডিকেল লৈ গৈছিল আৰু মেডিকেলৰ মেডিচিন খাই অৱস্থা বহুত বেয়া হৈ গৈছে মানে ৰাতি মানে টোপনি যাব পৰা নাই মানে এনি টাইম খোজাই থাকে নন ষ্টপ যদি খোজাই থাকে তো ভাবক অৱস্থা কেনেকুৱা হ'ব মানে কি ক'ম আৰু ত' বহুতখিনিও মানে খাৱাটো মানে অকণমান বেছি কুচি খাবলৈ দিছে আলু খাবলৈ বাধা কৰিছিলে আলু নেমু আৰু টমেটো এই তিনিটা বস্তু একদম স্কিপ কৰিছিলে আৰু মচুৰ দাইল একদম খাবলৈ বাধা কৰিছে চ' আমিতো ঘৰত মানে আকাশবন্তি ঘৰত উঠা হৈছে কাতি মাহ আমি নিৰামিষে খাই আছোঁ এনেও তো তাৰ কাৰণে আৰু একো মানে কি কৰা নাই খালি অকল আলুটো স্কিপ কৰিছিলোঁ কাৰণ আৰু এই ঠাণ্ডাৰ বতৰতো মানে টেঙা নাখায়ে কোনো নাখায় মই টেঙা বাৰু মাজে মাজে খালেও কিন্তু ঠাণ্ডা দিনতো কোনো নাখায় গম পায় তো কি হয় আমি কিছুমান বস্তু মানে ধৰিব নোৱাৰোঁ যে একচুৱেলি কি মানে যেনে তেনেকুৱা মানে হস্পিটেল লৈ যাওঁ মই মেডিকেলত যাওঁ কিন্তু কিছুমান বস্তু যিটো মই ভাবোঁ আগতে ভাবিব লাগে যেনেকুৱা ভুল মোৰ হ'লে আৰু কাৰণ ফাৰ্ষ্টত ধৰিব পৰা নাই যে সেইকাৰণে মেডিকেল গৈছিলোঁ আৰু মেডিকেলৰ মেডিচিন খাই বেছি হৈছে চ' কিছুমান বস্তু আমি মানে বৌদ্ধিক অকণমান মানিব লাগে আৰু বৌদ্ধিকৰ কিছুমান আৰু কৈছোঁ মই যিটো কবিৰাজৰ ঘৰত গৈছিলোঁ এই কবিৰাজটো কিন্তু বহুত পুৰণি কবিৰাজ হয় আৰু বহুত ভাল মানে কি ক'ম আৰু মোৰ মাহঁতৰ যেতিয়া মানে সৰু আছিলে মাহঁতৰ মানে যেতিয়া মানে সিহঁতে মানে বুজিব পৰা হৈছে মানে তেতিয়াৰ পৰা নেকি কবিৰাজৰ তেনেকুৱাই দেখিছে আৰু এতিয়াও তেনেকুৱাই আছে চাওক মাহঁতৰ সৰুৰ পৰা তেনেকুৱা চাইছে আৰু মাহঁতৰ ছোৱালী বা এতিয়া কিমান ডাঙৰ আহিছে মানে মই তো ভাবক কিমান বয়স হ'ব আৰু মানে তাৰ পৰা বহুত মানুহ মানে তো গাইছ বহুতে কবিৰাজনৰ পৰা বহুতো উপকাৰিতা পাইছে আৰু ময়ো উপকাৰিতা পাইছোঁ চ' আপোনালোকে দেখিলে মোৰ অৱস্থা কেনেকুৱা আছিলে আৰু এতিয়া মই কিমানখিনি সুস্থ হ'লোঁ তো আপোনালোকৰ যদি তেনেকুৱা কিবা প্ৰব্লেম হয় তেনেকুৱা যদি কিবা হয় তো আগতে মই যিটো ভাবোঁ আগতে আপুনি কি কৰিব মেডিকেলত যোৱাৰ আগতে ভালকৈ চাব আৰু বৈদিকত দেখুৱাব বা কবিৰাজৰ তাতত যাব তাৰ যিবিলাক মানে নিয়ম নীতি আছে মানিব লগা হয় তো তাত বেলেগ একো নকৰে অকল 3 দিন 4 দিয়ে আৰু চেনি কিবা কিবি কৰি চেনি পুৰি দিয়ে আৰু কেপচুল কেইটামান খাবলৈ দিয়ে আৰু মানে হোৱাইট কি হয় বা এইবিলাক গুৰি মানে সেইটো সিহঁতে গম পায় নাৰিকলৰ তেলৰ লগত মিহলাই মানে লগাব লাগে বাছ এইখিনি কৰি দিয়ে এইখিনি কৰাৰ পিছত মোৰ বহুত ধুনীয়া মানে উপকাৰিতা হ'ল আৰু তেওঁলোকৰো হ'ব পাৰে চ' ভাবিলোঁ মই যদি উপকাৰিতা পালোঁ তো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ আপোনালোকেও কাৰোবাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ তো সেয়াই আৰু ভিডিঅ'টো আজিলৈ ইমান দীঘল নকৰোঁ আজিলৈ মানে ইমানেই কৰোঁ কাৰণ মানে কমেবাৰ শৰীৰটো মোৰ ইমান এটা ভাল নহয় তো মই ভাবিলোঁ মই যদি উপকাৰিতা পালোঁ আপোনালোকৰ মাজলৈ বস্তুখিনি শ্বেয়াৰ কৰি দিওঁ তো আজি যিহেতু মানে লাষ্ট আছিলে 3 দিন আৰু যাব নালাগে তো সেইকাৰণে আজি মানে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ তো আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ লগত থাকিব তো আজিলৈ মই সামৰিছোঁ লগ পাইছোঁ নতুন ভিডিঅ'তে বাই বাই